নমস্কাৰ বন্ধুসকল, HBGK ষ্টৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসমীয়াৰ কেইটামান দৰকাৰী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এইকেইটা অহাৰ সম্ভাৱনা আছে বা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো, এটা মিশ্ৰ ভাষা বা পিজিন হ'ল অপশ্যন কেইটা বড়ো ভাষা, দক্ষিণ কামৰূপীয় ভাষা, মিচিং ভাষা, নাগামিজ ভাষা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? আপোনালোকে চাওক অপশ্যনকেইটা আৰু ভাবকচোন কোনটো হ'ব। বড়ো ভাষা, দক্ষিণ কামৰূপীয় ভাষা, মিচিং ভাষা, নাগামিজ ভাষা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ, নাগামিজ ভাষা। অৰ্থাৎ নাগামিজ ভাষাটো পিজিন বা এটা মিশ্ৰ ভাষা। তো পিছৰ প্ৰশ্নটো, প্ৰহ্লাদ চৰিতখন কোনে লিখিছিল? তো প্ৰহ্লাদ চৰিতখন কোনে লিখিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে হেম সৰস্বতী, ৰুদ্ৰকণ্ডলী, শংকৰদেৱ, মাধৱ কন্দলী। কোনে লিখিছিল বাৰু প্ৰহ্লাদ চৰিতখন? তো প্ৰহ্লাদ চৰিতৰ লেখক আপোনালোকৰ চাগে নিশ্চয় মনত আছে। মই উত্তৰটো কোৱাৰ আগতে ভাবি ল'ব পাৰে কোনখিনি হ'ব, কোনটো হ'ব। ইয়াৰ উত্তৰ হ'ল অপশ্যন ক, হেম সৰস্বতী। প্ৰহ্লাদ চৰিতখন হেম সৰস্বতীয়ে লিখিছিল। ইয়াৰ পাছৰ প্ৰশ্ন, ধন্য নৰ তনু ভাল উপন্যাসৰ লেখক? অপশ্যন ক, লক্ষ্মীনাথ বেজবৰুৱা, খ, আব্দুল মালিক, গ, পদ্মনাথ গোহাঁই বৰুৱা, ঘ, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ কোনটো? ধন্য নৰ তনু ভাল উপন্যাসৰ লেখক হ'ল চৈয়দ আব্দুল মালিক। এই ধন্য নৰ তনু ভাল উপন্যাসখন শংকৰদেৱৰ জীৱনৰ ওপৰত লিখা। মই শংকৰদেৱৰ ভিডিঅ'টো বনাওঁতেনে এইটো কথা আলোচনা কৰিছিলোঁ, আৰু আপোনালোকে আগৰ ভিডিঅ'সমূহ যদি নাই চোৱা, মই লিংক দি দিম ডেছক্ৰিপশ্যনত, গৈ চাব। এই গোটেইখিনি কথা আলোচনা কৰা আছে। তো 4 নম্বৰতে, লভিতাৰ নাট্যকাৰ হ'ল? লভিতাৰ নাট্যকাৰ কোন? ফণী শৰ্মা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। লভিতাৰ নাট্যকাৰ কোন? এইটো আমি সকলোৱে জানো, এইটো এটা সহজ প্ৰশ্নই। লভিতাৰ নাট্যকাৰ হ'ল অপশ্যন গ, জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো শুদ্ধ। তো 5 নম্বৰতে আছে, প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া প্ৰথম সাহিত্যিক? তলৰ কোনজন প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক? অপশ্যনকেইটা মামণি ৰয়ছম গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? মামণি ৰয়ছম গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা। ইয়াৰ কেইজনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন গ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম জ্ঞানপীঠ বঁটা, অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰিছিল, আৰু জ্ঞানপীঠ বঁটা বিজয়ী তেওঁ প্ৰথম অসমীয়া সাহিত্যিক। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কবিতা চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা নাই? অপশ্যনকেইটা মাধুৰী, তেজীমলা, অজেয়, প্ৰিয়তমাৰ চিঠি। এইকেইটাৰ ভিতৰত আপোনালোকে গেছ কৰকচোন বাৰু কোনটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা নহয়, প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত। ইয়াৰ পাছত, অন্তৰীপ উপন্যাসৰ স্ৰষ্টা কোন? ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, আব্দুল মালিক। এই শুদ্ধ উত্তৰ কোনটো হ'ব? অন্তৰীপৰ স্ৰষ্টা হ'ল অপশ্যন এ, ভৱেন্দ্ৰনাথ শইকীয়া। 8 নম্বৰত আছে, কানিয়াৰ কীৰ্তনৰ ৰচক কোন? এই কানিয়াৰ কীৰ্তন নামৰ পুথিখনৰ ৰচক কোন? গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, লম্বোদৰ বৰা, হেমচন্দ্ৰ বৰুৱা। এই শুদ্ধ উত্তৰ কোনটো হ'ব? এই শুদ্ধ উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা। অপশ্যন ঘ, হেমচন্দ্ৰ বৰুৱা কানিয়াৰ কীৰ্তনৰ ৰচক। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন? মমতাৰ চিঠি কবিতাটোৰ ৰচক অপশ্যনকেইটা আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেম বৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মমতাৰ চিঠিৰ কবিতাৰ ৰচক, মমতাৰ চিঠি কবিতাটো হেম বৰুৱাৰ দ্বাৰা ৰচিত। অপশ্যন খ, ইয়াৰ শুদ্ধ উত্তৰ হেম বৰুৱা। 10 নম্বৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ একমাত্ৰ সংস্কৃতত লিখা গ্ৰন্থখন কি? শংকৰদেৱৰ একমাত্ৰ
সংস্কৃতত এখনেই গ্ৰন্থ লিখিছিল, সেইখন কি? অপশ্যন কেইটা কীৰ্তন, দশম, ৰত্নাৱলী, ভক্তি ৰত্নাকৰ। ইয়াৰ কোনটো শুদ্ধ হ'ব? শংকৰদেৱৰ ভিডিঅ'টো যিসকলে চাইছে বা এইটো জানেও, প্ৰায়ভাগেই জানে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভক্তি ৰত্নাকৰ। ইয়াৰ পাছত আমি আৰু কেইটামান কুৱেশ্যন আছে, সেইকেইটা চাওঁ। 11 নম্বৰ কুৱেশ্যনটো বেলিমাৰ নাটকৰ নাট্যকাৰ। বেলিমাৰ নাটকৰ নাট্যকাৰ অপশ্যন কেইটা আছে? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, নকুল চন্দ্ৰ ভূঞা, ৰুদ্ৰৰাম বৰদলৈ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? বেলিমাৰ নাটকৰ নাট্যকাৰ, শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। তো মৃত্যুঞ্জয় কোনে লিখিছিল? 12 নম্বৰ প্ৰশ্ন। নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তো মৃত্যুঞ্জয় গ্ৰন্থখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে যিসকলে জানে, এইটো সহজেই গেছ কৰিব পাৰিব, সহজেই এইটো উত্তৰটো বাছি উলিয়াব পাৰিব। অপশ্যন ঘ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 13 নম্বৰ প্ৰশ্ন। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰ আছিল। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰখন কি আছিল? ৰামধেনু, বিজুলী, বাঁহী, জোনাকী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জোনাকী। 14 নম্বৰ। তলৰ কোনখন প্ৰহসনমূলক নাটক? কাৰেঙৰ লিগিৰি, লিটিকাই, বেলিমাৰ, সাধনী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এইটাৰ ভিতৰত খ, লিটিকাই। 15 নম্বৰ প্ৰশ্ন। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা। মাধৱদেৱৰ দ্বাৰা বৰগীত কিমানটা ৰচনা কৰা হৈছিল? শুদ্ধ উত্তৰটো ইয়াত কোনটো হ'ব? অপশ্যন কেইটাৰ ভিতৰত 191, 157, 34, 211। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 157, অপশ্যন খ। 16 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে দিছোঁ, যদি মন যায় কমেণ্টত উত্তৰটো দিব। তলৰ কোনখন ভৱানন্দ দত্তৰ গ্ৰন্থ নহয়? অপশ্যন কেইটা ৰবীন্দ্ৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, অন্তৰীপ, দৃষ্টি আৰু দৰ্শন। এইকেইখনৰ ভিতৰত কোনখন ভৱানন্দ দত্তৰ গ্ৰন্থ নহয়? মোৰ ভৱানন্দ দত্তৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছোঁ, সেইটো আপোনালোকে চাব পাৰিব, লিংকটো ডেছক্ৰিপশ্যনত দিম। গতিকে এইটো কি হ'ব আপোনালোকে যদি জানে আৰু যদি মন যায় তেতিয়াহ'লে কমেণ্টছত এইটো উত্তৰটো দিব বুলি আশা থাকিল। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু এনেধৰণৰ ভিডিঅ' দি থাকিম, চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।